হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আজি আকৌ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। এয়া হৈছে আমাৰ বিদ্যালয়ত এটা অনুষ্ঠান আছে। কি অনুষ্ঠান আপোনালোকক কৈ আছোঁ। তাৰ কাৰণে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ডাঙৰসকলে এয়া সাজু কৰিছে আৰু এইপিনে ৰুম সাজু কৰাৰ পাছত এইপিনে চাহৰ কাৰণে লাগিছে। আৰু ইয়াত হৈছে এই হলটোত হৈছে মাজৰ হলটোত ছবি কম্পিটিশ্যন হৈ আছে, ছবি প্ৰতিযোগিতা হৈ আছে। আৰু ছবি প্ৰতিযোগিতাত আঁকিবলৈ দিছে অসম সাহিত্য সভাৰ যিটো আমাৰ প্ৰতীক চিহ্ন, সেই চিহ্নটো আঁকিবলৈ দিছে। আৰু সঁচাকৈ ছাত্ৰ ছাত্ৰীসকলে বহুত ধুনীয়াকৈ আঁকিবলৈ চেষ্টা কৰিছে আৰু পাৰিছে। আৰু সেইপিনে ছবি আঁকি আছে আৰু এইপিনে সমানে সমানে কামত লাগি আছে 10ৰ ছাত্ৰ ছাত্ৰীখিনিয়ে খাদ্যৰ জেগাত আছে, কাৰণ তাহাঁতি অকলে ৰান্ধনিয়ে নোৱাৰে ইমানখিনি কৰিব। আজি অনুষ্ঠানৰ কাৰণে মানুহ বহুতখিনি আছে, সেইকাৰণে সেইপিনে তেওঁলোকে লাগি আছে। আৰু এইটো হলত হৈছে আমাৰ এতিয়া সজাই থকা হলটো এইটো। আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকল সকলো উপস্থিত হৈছেহি। লাহেকৈ এতিয়া অনুষ্ঠান আৰম্ভ হ'ব আমাৰ। আপোনালোকক দেখাই থাকিম মাজে মাজে। এয়া মুকুল সাহিত্য সভাৰ পৰা অহা সদস্য, এয়া আমাৰ স্কুলৰ বাইদেউসকল। এয়া এগৰাকী মৌচুমী বাইদেউ অৰেঞ্জ পিন্ধা, এইটো এতিয়া আপোনালোকে গম পাইছে। হলগুৰি মুকুল সাহিত্য সভাৰ উদ্যোগত আমাৰ বিদ্যালয়ত পাতিছে কুহি অনুষ্ঠান, যিটো সৰু ল'ৰা ছোৱালী। আৰু এয়া হৈছে এতিয়া পৰিৱেশন কৰিছে সাহিত্য সভাৰ গীতটি। আপোনালোক সকলোৱে উপভোগ কৰক। আৰু এইখিনিতে মই কথা এটা কওঁ, মুকুল সাহিত্য সভাই যি এই কুহি অনুষ্ঠান আমাৰ বিদ্যালয়ত অনুষ্ঠিত কৰিছে, ইয়াৰ বাবে আমি সেই কুহি অনুষ্ঠানৰ মুকুল সাহিত্য সভাৰ সমূহ সদস্যালৈ অন্তৰেৰে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়া অনুষ্ঠান আমাক দিয়াৰ বাবে। কুহি হৈছে সৰু কুমলীয়া পাত, গতিকে আমাৰ এই কণ কণ মইনাহঁতক কুহিৰ লগত তুলনা কৰা হয়। আৰু তেওঁলোকৰে যি অনুষ্ঠান, তেওঁলোকে বিভিন্ন ধৰণৰ কম্পিটিশ্যন হৈছে। ছবিৰ কম্পিটিশ্যন আপোনালোকে দেখিলে, সাধুৰ কম্পিটিশ্যন হৈছে, কবিতাৰ কম্পিটিশ্যন হৈছে। আৰু এইপিনে নৃত্যৰ এইটো অনুষ্ঠান হৈছে, ই কম্পিটিশ্যন নহয়, পৰিৱেশন হৈছে। আপোনালোকে সকলো উপভোগ কৰক। প্ৰগ্ৰেম চলি থকাৰ মাজতে এইপিনে আমাৰ মিড ডে মিল, যিটো মধ্যাহ্ন ভোজনো হৈছে। আৰু বাইদেৱে বহুত ধুনীয়াকৈ সাধু এটা শুনাইছে, ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে কেনেকৈ সাধু কোৱাৰ প্ৰয়োজন তাৰ ওপৰত ভিত্তি কৰি তেওঁ বহুত সুন্দৰকৈ সাধু এটা আমাক সকলোকে শুনালে। আমাৰ প্ৰগ্ৰেম এনেকৈ চলি আছে। সকলো প্ৰগ্ৰেম কি পাতিলেও দেখুওৱা সম্ভৱ নহয়, গতিকে অকণমান তাৰ মাজৰ পৰা অকণমান দিলোঁ। এতিয়াও যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আশা কৰিছোঁ সকলোৱে ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম।